যোৱাকালি দিনৰ প্ৰায় 11 মান বজাত আমি এক গোপন ইনফৰমেশ্যন লাভ কৰোঁ যে এজন লোকে এখন স্কুটি লৈ পেলাই নগাঁৱৰ দিশৰ পৰা নীলবাগানলৈ আহি আছে। আমাৰ থানাৰ অন্তৰ্গত নীলবাগান। এই নীলবাগানতে এটা গড়ৰ খৰ্গ তেওঁ বিক্ৰী কৰিব বুলি আমি সংবাদ পালোঁ আৰু সংবাদ পায়েই আমি লগালগ আৰু এই মানুহজনক কৰায়ত্ব কৰিবৰ কাৰণে আমি নীলবাগানলৈ গ'লোঁ। কিন্তু নীলবাগানলৈ যোৱাৰ পিছতে আমি পুনৰ সংবাদ লাভ কৰিলোঁ যে ইতিমধ্যে মানুহজনে হয়তো পুলিচৰ মুভমেণ্ট গম পাই পুনৰ নগাঁও দিশলৈ ঘূৰি গৈছে। আৰু সেই সংবাদ পোৱাৰ লগে লগে আমি পুনৰ মানুহজনক আমি ফ'ল' কৰিলোঁ আৰু গৈ আমি ৰূপহী থানাৰ নগাঁৱৰ ৰূপহী থানাৰ অন্তৰ্গত এলেকাত আমি প্ৰৱেশ কৰিলোঁ আৰু এই সংক্ৰান্তে আমি নগাঁৱৰ ৰূপহী থানাৰ আৰক্ষীৰ সহযোগত আমি ৰূপহী থানাৰ অন্তৰ্গত লাওখোৱা বুলি এটা জেগা, তাতে আমি স্কুটিখনৰ সৈতে সন্দেহজনক লোকজনক আমি কৰায়ত্ব কৰিলোঁ আৰু তেখেতৰ পজেশ্যনৰ পৰা আমি এটা সন্দেহজনক গড়ৰ খৰ্গ আমাৰ ৰিকভাৰ কৰিবলৈ আমি সক্ষম হওঁ আৰু সাক্ষীৰ সাক্ষাতত আমি গড়ৰ খৰ্গটো জব্দ কৰোঁ। গড়ৰ খৰ্গ বুলি আমি সন্দেহ কৰিছোঁ যদিও বৰ্তমানলৈকে এইটো একচুৱেলি অৰিজিনেল নে ডুপ্লিকেট আমি থিৰাং কৰিব পৰা নাই আৰু এই সংক্ৰান্তে আমি FSLলৈ পঠোৱাৰ কাৰণে ব্যৱস্থা কৰিছোঁ আৰু উক্ত যিজন লোক আমি কৰায়ত্ব কৰিছোঁ লোকজনৰ ওপৰত আমি কেছ ৰেজিষ্টাৰ কৰিছোঁ। কি নাম তেওঁৰ? তেখেতৰ নাম গুৰু দাস মণ্ডল। তেখেতৰ ঘৰ ৰূপহী থানাৰ অন্তৰ্গত টুবুকি জাৰণি বুলি কয় এটা জেগা। ছাৰ এনেই ইয়াত ক'ত ইয়ালৈ আনিছিল নেকি? আমি এতিয়ালৈকে ইনভেষ্টিগেশ্যন কৰি আছোঁ। আমি নীলবাগানলৈ আনি আছে বুলি আমি আচলতে সংবাদ পাইছোঁ, কিন্তু কাক বিক্ৰী কৰিবলৈ আনিছিলে বা ক'ৰ পৰা একচুৱেলি আনিছিলে এই সংক্ৰান্তে আমাৰ ইনভেষ্টিগেশ্যন চলি আছে আৰু পৰৱৰ্তী সময়ত আমি এই সংক্ৰান্তে জনাব লাগিব। ছাৰ ওজন কিমান হ'ব ছাৰ? ওজনটো একচুৱেলি এতিয়া মই ক'ব নোৱাৰিম, পৰৱৰ্তী সময়ত আপোনালোকক জনাম। ছাৰ আৰু লোক ইয়াৰ লগত জড়িত হ'ব পাৰে, আমি ইনভেষ্টিগেশ্যনত আমি গম পাম।